মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত যোৱাটো ক্লাছত তোমালোকৰ পৰিৱেশ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নম্বৰ 4 প্ৰাকৃতিক সম্পদৰ বনজ সম্পদ ভাগটোৰ প্ৰথম দফাটো আমি আলোচনা কৰিছিলোঁ। আজি আমি ইয়াৰ দ্বিতীয় দফাটো আলোচনা কৰিম। প্ৰথম দফাটোত আমি পাইছিলোঁ যে অসমৰ বনাঞ্চলত বিভিন্ন ধৰণৰ আপুৰুগীয়া কাঠ যেনে শাল, চেগুন আদি পোৱা যায়। তাৰ লগতে বিভিন্ন ধৰণৰ আপুৰুগীয়া উদ্ভিদো অসমৰ বনাঞ্চলত পোৱা যায়। সেই আপুৰুগীয়া উদ্ভিদসমূহৰ বিষয়ে যোৱাটো দফাত আমি আলোচনা কৰিছিলোঁ। আজিৰ এই দফাটোত আমি আলোচনা কৰিম চৰাই-চিৰিকটি তথা আপুৰুগীয়া বিভিন্ন জীৱ-জন্তুৰ বিষয়ে, যিবিলাক আমি অসমৰ বনাঞ্চলত দেখিবলৈ পাওঁ, যিবিলাকক আমি বনজ সম্পদ হিচাপে গণ্য কৰোঁ। দফাটোত কি দিয়া হৈছে তোমালোকে ভালকৈ মন কৰা। অসমৰ হাবি বহুসংখ্যক চৰাইৰ বাসভূমি। বাসভূমি মানে হৈছে থকা ঠাই বা ঘৰ। অসমৰ হাবিত বহুসংখ্যক চৰাই আমি পাওঁ, যেনে ভাটৌ, মইনা, শগুন, ফেঁচা, ময়ূৰ, দেওহাঁহ, ধনেশ ইত্যাদি। সেই চৰাইসমূহৰ কিছুমানৰ উদাহৰণ দিয়া হৈছে ভাটৌ, মইনা, শগুন, ফেঁচা, ময়ূৰ, দেওহাঁহ, ধনেশ। এইখিনিতে তোমালোকক এটা জানিবলগীয়া কথা কৈ থওঁ। ইয়াত যে দেওহাঁহ নামটো তোমালোকে পাইছা, সেই দেওহাঁহটো হৈছে আচলতে অসমৰ ৰাজ্যিক চৰাই, অসমৰ ৰাজ্যিক পক্ষী। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। তাৰপিছত দিয়া হৈছে চোৱা, অসমৰ এটা খৰ্গৰ গড় পৃথিৱী বিখ্যাত। অসমত যি এক খৰ্গৰ গড় পোৱা যায়, সেই এক খৰ্গৰ গড় হৈছে অসমৰ এক পৃথিৱী বিখ্যাত সম্পদ। এই এক খৰ্গৰ গড় ক'ত পোৱা যায়? অসমৰ কাজিৰঙাত। সেই এক খৰ্গৰ গড় চাবৰ কাৰণে কাজিৰঙালৈ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা বিদেশী পৰ্যটকসকল আহে। ইয়াৰ লগতে আৰু কিছুমান আপুৰুগীয়া জন্তু বা প্ৰাণী আমি অসমৰ হাবিত, অসমৰ বনাঞ্চলসমূহৰ বুকুত বিচাৰি পাওঁ। সেইসমূহ হৈছে হাতী, ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, হৰিণা, বনগাহৰি, বনৰীয়া গৰু, ভালুক, বনৰীয়া ম'হ, শিয়াল, হলৌ বান্দৰ, সোণালী বান্দৰ, হলক গিবন আদি আপুৰুগীয়া প্ৰাণী। ইয়াত আমি আপুৰুগীয়া প্ৰাণী কিছুমানৰ নাম পালোঁ। যেনেকৈ আমাক আপুৰুগীয়া কিছুমান চৰাইৰ নাম দিয়া হৈছিল, তেনেকৈ আমাক আপুৰুগীয়া কিছুমান প্ৰাণীৰ নাম দিয়া হৈছে। আৰু তাত কি লিখা আছে চোৱা, প্ৰাণীসমূহ চাবলৈ দেশ-বিদেশৰ পৰা বহুতো পৰ্যটক আহে। মই ইতিমধ্যে কৈ গৈছোঁ তোমালোকক যে কাজিৰঙাৰ এশিঙীয়া গড় চাবৰ কাৰণে দেশ-বিদেশৰ পৰা বিভিন্ন সময়ত বিভিন্ন পৰ্যটকসকল আহে। ঠিক তেনেকৈ কেৱল গড়েই নহয়, অন্যান্য যিসমূহ আপুৰুগীয়া প্ৰাণী আমি অসমৰ বনাঞ্চলৰ বুকুত দেখিবলৈ পাওঁ, সেইসমূহক চাবৰ কাৰণেও বিদেশী পৰ্যটকসকল দেশ-বিদেশৰ পৰা আহে। কিয়নো এই প্ৰাণীসমূহ কেৱল অসমতেই নহয়, কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতেই বিখ্যাত। গতিকে এই দফাটোত আমি কিছুমান আমাৰ অসমৰ বনাঞ্চলৰ বুকুত বিচাৰি পোৱা আপুৰুগীয়া চৰাই আৰু প্ৰাণীৰ বিষয়ে জানিলোঁ। তাৰ লগতে তোমালোকক মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিলোঁ যে অসমৰ ৰাজ্যিক চৰাই হৈছে, ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ। তোমালোকে ঘৰত দফাটো পঢ়িবা, ভাল ধৰণে চৰাই তথা প্ৰাণীসমূহৰ নাম মনত ৰাখিবলৈ যত্ন কৰিবা। লগতে তোমালোকক পঢ়াই থকাৰ মাজতে যিটো প্ৰশ্নৰ কথা মই উল্লেখ কৰিছিলোঁ, সেইটো তোমালোকে মনত ৰাখি বহীত টুকি ৰাখিবলৈ যত্ন কৰিবা। আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী ক্লাছত আমি পৰৱৰ্তী যিটো দফা আছে বনজ সম্পদৰ, সেই দফাটো আলোচনা কৰিম। ধন্যবাদ।